কেৰালা ব্লাষ্টাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ আজি মেটচখন আমি চালোঁ। ইম্পৰ্টেণ্ট যে আমি 1 পইণ্ট হ'লেও কেৰালা ব্লাষ্টাৰ্ছৰ কোচিৰ পৰা আমি লৈ আহিছোঁ। এইটো বেছি ইম্পৰ্টেণ্ট। খেলখন আমি জিকিব নোৱাৰিলোঁ। এতিয়া খেলখনৰ বিষয়ে আমি অলপ কথা পাতিম আজি ভোট জলকীয়া টক্সত। তো আহক দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ আজি ভোট জলকীয়া টক্স। The first challenge goes for a shot. প্ৰথমটো গ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ নেষ্টৰ ড্ৰিবলিং ইনচাইড দ্য বক্স জিতিনৰ কি পাছ কি ক'বা মিনময়? এগেইন নেক্সটাৰ আগৰ মেটচ দুখনতো আমি তাৰ পাছিং আৰু তাৰ যোনটো ফুটৱৰ্ক বলৰ সৈতে সেইটো বহুত গুড আৰু সি এনেকুৱা নহয় যে আৰু ৱেল বিল্ড চাবাচোন তাৰ ফিজিকটো ৱেল বিল্ড ওখ পাখ মানুহটো তাৰ লগত ডিফেণ্ডিং কৰিবলৈ দিগদাৰ হয়। আৰু কালি তুমি গলটো চোৱা যেতিয়া ডিচিনে পাছটো দিছে সি ইমান ইজি নাছিল কাৰণ ডিফেণ্ডিং আছিল তেতিয়া সেই তাৰ নিম্বল ফুটৱৰ্কটো কৈ পেলাই ডিফেণ্ডাৰক বিট কৰি ধুনীয়াকৈ ছাইড কৰ্নাৰ নেটিঙত সি পুৰা ধুনীয়াকৈ একদম সোমাই দিছে শ্বুটো নহয় জাষ্ট তোমাৰ একদম লাহেকে বস্তুটো কৈছে প্লেচ কৰি দিছে বলটো প্লেচ কৰি দিছে। তো সেনেকুৱা মানে তোমাৰ সেইটো নেক্সটৰ এতিয়া যিমান গেম আমি যিমান মানে গেম খেলিব গেম টাইম পাই আছিল ৰিয়েল পটেনচিয়েলটো আমি দেখিব পাই আছো। হি ইজ নট দ্য প্ৰভাইডাৰ হি ইজ অলছ দ্য স্ক'ৰাৰ অলছ'। এণ্ড কালি আৰু এটা স্ক'ৰ হ'লহেঁতেন যোনটো হেডাৰটো অফ চাইড হৈ পেলাই কি ধুনীয়াকে বলটো সোমাইছিলগৈ। পাৰ্থিৱ চন্দ্ৰ গগৈ কালি খেলখন একেবাৰে কালি পকেট কৰিলে তাক আচলতে। মোৰ মতে পাৰ্থিৱ এতিয়াতো প্ৰথম কথা চোৱাচোন যেতিয়া প্লেয়াৰ এটা স্ক'ৰ কৰে তেতিয়া তোমাৰ সেই প্লেয়াৰটোৰ ওপৰত দুটা তিনিটা প্লেয়াৰৰ ডিফেণ্ডিঙৰ ফালৰ পৰা থাকে। চ' সেই মতেদি চাওঁ যদি আমাৰ গেম প্লেটো আমি কালি 5-3-2 ফৰ্মেশ্যনত খেলিছিলোঁ তো সেই মতেদি নেক্সটাৰে অলপমান স্পেচ পাইছিল আৰু জিতিনক খেলাইছিল। কালি আৰু এটা কথা আছিল যে আমাৰ ইপছন নহয় যোনটো ৰোমেন ফিলিপিটিও নাছিল ইন দ্য পিচ যোনটো এজ এ মিডফিল্ড মানে এংকৰ পইণ্ট হিচাপে কাম কৰে টু প্ৰভাইড ফৰৱাৰ্ড বলছ। চ' সেই মতেদি তোমাৰ যদি পাৰ্থিৱে মোৰ যদি কৰোঁ মই যদি গেম প্লে মই যদি এজ এ মেনেজাৰ আই উইল লাইক টু প্লে পাৰ্থিৱ ইন দ্য লেফ্ট উইং। কিছুমান বস্তুত এৰিয়েল বলছো জিকিব লাগিব পাৰ্থিৱে যোনটো অলপ তাৰ কাৰণে দিগদাৰ হয়। সেইকাৰণে মই কৈছোঁ যেতিয়া পাৰ্থিৱৰ ওচৰত বল আহে বা সি উইঙত যেতিয়া লেফ্ট উইঙত থাকিব ৱাইডত তেতিয়া তাৰ ছাপৰ্টত এটলিষ্ট ফিলিপিটিঅ ইয়া নেষ্টৰ আহিলে তাৰ মানে তাৰ স্পেচবিলাক খুলি যায় সি তাৰ ৰান আৰু এখন খেলত হৈ যায় কেতিয়াবা আমি কি হয় এক্সপেক্টেশ্যন আমাৰ ইমান হাই আচলতে যে আমি প্ৰত্যেকখন খেলৰ পৰা পাৰফৰ্মেঞ্চ বিচাৰোঁ আচলতে সি এক্সপেক্টেশ্যন ৰাখিছে তেনেকুৱা যে আমি ডিমাণ্ড কৰিব পাৰোঁ আচলতে। গতিকে সেইটো হিচাপ চাব গৈ কালি হৈ যায় এখন দুখন মেচৰ কথা এখন খেলৰ পৰা চাই আমি কেতিয়াও এজনক ক'ব নোৱাৰো যে সি খেলখন ভাল খেলিছে নে বেয়া খেলিছে হৈ যায় কেতিয়াবা। নেক্সট কথাটো আহোঁ এতিয়া ছেকেণ্ড হাফ। ফাৰ্ষ্ট হাফ আমি ভাল খেলিলোঁ। ফাৰ্ষ্ট হাফত আমি বহুত ভাল অপৰচুনিটি ক্ৰিয়েট কৰিলোঁ। ফাৰ্ষ্ট হাফ ৱাজ বেটাৰ দেন দ্য ছেকেণ্ড হাফ। এতিয়া ছেকেণ্ড হাফত যিটো গ'ল আমি খালোঁ এড্ৰিয়ান লুনাৰ যিটো ফ্ৰী কিক আৰু তোমাৰ দানিছ ফাৰুকৰ যিটো তোমাৰ হেড দি পেলাই গ'ল দিলে। আমাৰ ছেট পিছত বহুত ইম্প্ৰুভ কৰিম। লাষ্ট টাইমো পাঞ্জাৱৰ এগেইনষ্টত চাবাচোন কিমান ইজি গ'ল সেইটো ছেট পিচ আছিল কৰ্নাৰ আছিলে এইটো ফ্ৰী কিকৰ পৰা। চ' বেলেগ টিমে এই বস্তুটো নোট কৰিব সিহঁতে এইটো বস্তুতে উইক পইণ্টটোতে আমাৰ এটেক কৰিব বিচাৰিব। সিহঁতে যিমান পাৰে ফ্ৰী কিক বা কৰ্নাৰ্ছ ল'বলৈ লাগিব কাৰণ এইটো অপৰচুনিটি হ'ব। চ' আমি মোৰ মতেদি সেইটো চাইডে বেছি ইম্প্ৰুভ কৰা ভাল এজ এ ডিফেন্সিভ। এটা বস্তুত ছেটিছফাইড কি 1-1 ড্ৰ এটা হ'ল। KBFC পৰা পইণ্ট অনাটো বহুত টান কাম আছিলে আৰু সেইটো কাম কৰিলোঁ ভালকৈ কৰিলোঁ। এতিয়া নেক্সট আমি অকণ ভাবিব লাগিব বস্তুবোৰ মানে তোমাৰ কিছুমান বস্তু মানে আৰু অকণমান ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে যেনেকৈ খেলখনৰ এটা নিগেটিভ পইণ্ট অকল প্লেয়াৰ পৰা নহয় কালি ৰেফাৰীৰ পৰা বহুত মানে আমি দেখিলোঁ এটা নিগেটিভ দিশ এটা কেৰেলা ব্লাষ্টাৰ্ছ মই এজন নিউট্ৰেল ফেন হিচাপে কওঁ কেৰেলা ব্লাষ্টাৰ্ছৰ এইটো এটা পেনাল্টিয়ে হয়। আৰু যদি আমাৰ ফালৰ পৰা চাওঁগৈ 78 নে 73 মিনিটত যোনটো আউটছাইড অফ দ্য পেনাল্টি বক্স বুলি ক'লে আচলতে ফ্ৰী কিক নহয় সেইটো এটা পেনাল্টি হ'ব লাগে কিন্তু ইনচাইড হয় আচলতে। এই দুটা মানে ৰেফাৰী অলপ ভুল দেখা পাইছোঁ। এতিয়া শেষত মই যদি কওঁ টিম ষ্টেটৰ পৰা কওঁ কেৰেলা ব্লাষ্টাৰ্ছ আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ ফাৰ্ষ্ট হাফটো বাৰু ভালেই গ'ল কিন্তু ছেকেণ্ড হাফটো তুমি যদি টিম ষ্টেটত চোৱা দেখা পোৱা যায় যে কেৰেলাই টোটেল শ্বট লৈছে 13টা আৰু আমি লৈছোঁ 7টা প্ৰায় আধা। পজিশ্যন আমাৰ 40 ইহঁতৰ পজিশ্যনো বেছি। পাছেছ আমাৰ কম 315টা ইহঁতৰ আছে 430টা ওচৰত আৰু 430টা পাছ আছে যদিও সিহঁতৰ আকৌ একুৰেচিও তাত বেছি 66% হ'ল আমাৰ একুৰেচি 70তকৈ কম আৰু সিহঁতৰ হ'ল 73%। এতিয়া আমি কালি য়েল্ল' কাৰ্ড
কেইখন খাইছোঁ বুলি ভাবিছা? 4খনকে য়েল্ল' কাৰ্ড খালোঁ আমি। 4খন আৰু সিহঁতে খাইছে 1খন। গতিকে এইবোৰ ভুল হৈছে কিয় কাৰণে অকমান নিজৰ যোনটো ডিচিপ্লিনে বাকী কৰ্নাৰ্ছো সিহঁতৰ 8টা আছে আৰু আমাৰ বহুত কম, মাত্ৰ 2টা। আমি কালি মেটচখন আমি অকমান পাছৰ ফালে অকণ ডিফেন্ডিভ মূৰত গ'লো ন, সেইকাৰণে বস্তুটো অকণ উম। কমি আহিলে। আৰু এটা কথা, আমাৰ ষ্ট্ৰাইকাৰ নাই। আমাৰ ইপছন মেনলিওক ইণ্ট্ৰডিউচ নকৰালৈকে আমাৰ ষ্ট্ৰাইকাৰে নাছিলে যিটো খেলিবৰ কাৰণে। আমি খেলিছোঁ এতিয়া নেষ্টৰে এজ এ ষ্ট্ৰাইকাৰ, এজ এ কেম্প খেলিছে, কিন্তু আমাৰ ভাল ষ্ট্ৰাইকাৰ বুলিবলৈ নাই এতিয়া। যোনটো এটা মাইণ্ডছেট থাকে ন, ষ্ট্ৰাইকাৰ মই কৰিমেই বা দেখাত লাগে যে সেইটো কৰিবই, উম। সেই বস্তুটো কম দেখা যায় ইপছন মেনলিৰ ক্ষেত্ৰত। মে বি আৰু অকমান মে বি টাইম লাগিব আহিবলৈ। এজেতো হয়, 37 years হয় ব্ৰাজিলিয়ান। কালি কিন্তু মোৰ জিতিনৰ খেলখন ভাল লাগিছে অকমান। জিতিনৰ অকমান ইম্প্ৰুভমেণ্ট আহিছে কালি। ক্ৰছবোৰ তাৰ ভাল হৈছে কালি। কালি অন্তত ক্ৰছবোৰ অন্তত সি পেনাল্টি বক্সৰ ভিতৰতে সোমাই দিছে বাৰু। মোৰ মতে এৱেত গৈ পেলাই 1 পইণ্ট ইজ এ গ্ৰেট পইণ্ট, গুড পইণ্ট। কিন্তু যেতিয়া হোম মেটচ পায় তেতিয়া যিমান পাৰা এডভান্টেজ লৈ হোম এডভান্টেজ লৈ মোৰ মতে 3 পইণ্টছ লোৱা হৈ যায়। 3 পইণ্টছ আহিবই লাগে জামছেদপুৰ এফচি। তাকে কৈ পেলাই আজি বুটজলকা টক্সৰ আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। মেটচখনৰ নেক্সট মেটচখনত কেনেকৈ প্ৰদৰ্শন কৰিব, মোৰ প্ৰেডিকশ্যন হ'ল 3-1 নৰ্থ ইষ্ট ইউনাইটেড এফচি। মিন্ময় আৰু নিকোলৰ প্ৰেডিকশ্যন লৈ পেলাই মোৰো এতিয়া মই ইমান আৰু ইমান বেছি এক্সপেক্টেড এটা স্ক'ৰ ৰাখিছোঁ 2-2। ড্ৰ হওক বন্ধুবা অন্ততঃ 2-1 জিকক নৰ্থ ইষ্ট ইউনাইটেড এফচি, সেইটো আশা ৰাখিলে। মোৰ ফালৰ পৰাতো 1-0 এগেইন। মই সদায় এটা গ'লে এক্সপেক্ট কৰি আছা। ভাল কাৰণে সদায় 1 গ'ল মাৰ্জিনতে জিকিব সদায়, মানে টু মাচ। আৰু যদি একেবাৰে টিমটো মানে তাৰ অপজিশ্যন টিমৰ ইমান মানে, তেতিয়াহে যেনেকৈ আমি দেখিছিলোঁ চেন্নাইৰ ক্ষেত্ৰত, সিহঁতৰ ক্ষেত্ৰত আমি 3টা গ'ল স্ক'ৰ কৰিছিল। সেনেকুৱা টিমৰ ক্ষেত্ৰত আমি বহুত স্ক'ৰ কৰিব পাৰিম, কিন্তু লেকিন ক্ল'জ কাউণ্টাৰ মেটচহে হ'ব বেছিভাগ মেটচহে এইবাৰ ISL-ৰ 10ত। ইয়াকে কৈ পেলাই আমাৰ বুটজলকা টক্সৰ আজি সামৰণি মাৰিলোঁ। ধন্যবাদ সকলোৱে যিসকলে আজি ভিডিঅ'টো চালে। লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, আৰু নেক্সট মেটচৰ আমি ৰখোঁ, কি হয় ৰিজাল্ট চাওঁ। চাবলৈ নাপাহৰিব বুটজলকা টক্স। বাই বাই। The first challenge goes for a shot.